উপস্থিত হৈছোঁ বৰ্তমান সতজান যি পক্ষী বিচৰণস্থলী আমি তাত আহি উপস্থিত হৈছোঁ। বৰ্তমান আমি আমাৰ গ্ৰুপৰ সকলো সদস্য আমাৰ গৈছে, গতিকে চাবলৈ আপোনালোকেও আহিব পাৰে। লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আছে এখন সতজান। আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ পৰা ধৰি বিভিন্ন ধৰণৰ হাঁহ জাতীয় বহুতো জীৱ জন্তু ইয়াত পোৱা যায়। গতিকে আহক আমি অকণমান আপোনালোকক তাৰ বিষয়ে দেখুৱাম। আমাৰ ইয়াত এতিয়া বৰ্তমান লিখি থোৱা আছে, এতিয়া প্লাষ্টিক বৰ্জন আৰু শব্দ প্ৰদূষণ আমাৰ কমপ্লিট বন্ধ কৰিব লাগে বৰ্তমান আমাৰ ইয়াত। সেইকাৰণে ইয়াত দেখিছে আপোনালোকে গাড়ী সোমাবলৈ নিদিয়ে। ইয়াত শব্দ প্ৰদূষণ বা আপোনাৰ ধৰণৰ কোনো ধৰণৰ হৰণ মাইক আদি বজোৱা ইয়াত নিষেধাজ্ঞা আছে। গতিকে আমি এতিয়া বৰ্তমান খোজকাঢ়িয়ে যাব লাগিব। আপোনালোকক গোটেই সমগ্ৰ পৰিৱেশটো আমি বৰ্তমান দেখাম। আহক আমি বৰ্তমান সমগ্ৰ পৰিৱেশটো আপোনালোকক ধুনীয়াকৈ দেখাম। এয়া দেখিব পাৰিছে ছাইডত ঘাঁহ বন আৰু লগতে গছপুলি ৰোপণ কৰিছে। সতজান যিটো আপোনালোকৰ এটা হেৰি আছে অফিচ আছে, তাৰ দ্বাৰা ইয়াত উজনি মিৰি যুৱ সংঘই ইয়াত আপোনালোকৰ হেৰি কৰিছে, গছপুলি ৰোপণ কৰিছে। এয়া বৰ্তমান আমি দেখুৱাইছোঁ, এয়া উজনি মিৰি যুৱ সংঘৰ দ্বাৰা গছপুলি ৰোপণ হৈছে। গতিকে কাষতে এইখন আছে আমাৰ নদী, ৰঙা নদী বুলিয়ে কয়। এইখন নদী আছে বৰ্তমান, এইখন কাষতে ট্ৰেইনৰ দলং। ইয়াৰ দি বৰ্তমান ট্ৰেইনসমূহ পাৰ হৈ আছে। বৰ্তমান অৱস্থাত এই ট্ৰেইনসমূহ খুব কম চলাচল কৰিছে, কাৰণ COVID-19 পৰিস্থিতি বৰ্তমান এতিয়াও চলি আছে আমাৰ ৰাজ্যত। গতিকে ট্ৰেইনসমূহ চলাচল কম যদিও ট্ৰেইনৰ দলঙৰ কামটোতো একেটাই থাকে ন। সতজান লখিমপুৰ ডিষ্ট্ৰিক্টৰ এখন পক্ষী অভয়াৰণ্য, য'ত আপোনালোকে বহুত বিদেশী পক্ষী পশু পক্ষী আপোনালোকে ইয়াত দেখিবলৈ পাব। বৰ্তমান আমাৰ পাছফালে দেখিছে, বৰ্তমান নদীত বহুতো পক্ষী এতিয়াও বিচৰণ কৰি আছে। দেওহাঁহ, আপোনাৰ শৰালি হাঁহৰ পৰা ধৰি সম্পূৰ্ণ পক্ষী আছে। আমি প্ৰায়বিলাক চিনি নাপাওঁ, তথাপিও আপোনালোকক জনাবলৈ আমি বিচাৰিছোঁ যে ইয়াত অতি সংখ্যক আপোনালোকৰ পশু পক্ষী বৰ্তমান ইয়াত বিচৰণ কৰি আছে। গতিকে লখিমপুৰ ডিষ্ট্ৰিক্টৰ নিচেই কাষতে, লখিমপুৰ টাউনৰ নিচেই কাষতে এইখন অৱস্থিত। গতিকে আপোনালোক এবাৰ আহিব, চাব, ভাল পাব। আৰু আপোনালোক পৰাপক্ষত মৰ্ণিং টাইমত আহিবলৈ চেষ্টা কৰিব। গতিকে দুপৰীয়া আহিলে ইমান এটা আপোনালোকে ভিউটো আপোনালোকে নাপাব বা ইমান এটা সৌন্দৰ্য আপোনালোকে উপভোগ কৰিবলৈ নাপাব। গতিকে আপোনালোকে মৰ্ণিং টাইমত বা ইভিনিং টাইমত আপোনালোকে আহিবলৈ চেষ্টা কৰিব।
এই দৃশ্যটো আমি কমপ্লিট আপোনালোকক এক্সট্ৰাকৈ আমি বৰ্তমান দেখুৱাই আছোঁ। আমাৰ লগত আছে, মোৰ লগত আছে ৰক্তিম শইকীয়া। তেখেতে কেমেৰা কৰি আছে যদিও তেখেত আমাৰ এজনে নিজৰ সদস্য, গতিকে তেখেতে মোৰ অশেষ চেষ্টাত আজি আমি জেগাটোত আমি ভিডিঅ' বনাবলৈ আহিছোঁ। গতিকে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।